Hi guys, Arunjyoti ব্লগ চলে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। মই আজি ঘৰতে কাটা নিমকি বনাইছো, আপোনালোকক দেখাবলৈ লৈছো। কাটা নিমকি মই ঘৰতে কেনেকৈ বনাও আৰু প্ৰত্যেক বছৰে বিহুত কিবা উৎসৱত মই ঘৰতে নিজে বনাও। আহকচোন চাও মই কেনেকৈ কাটা নিমকি বনাইছো বলক। ময়দা লৈ লৈছো, বেকিং পাউডাৰ দিম, বেকিং পাউডাৰ দি দিছোঁ। ক'লা জিৰা দি দিছোঁ। একেলগে মই মিক্সাৰ কৰি নিমখ দিম অলপ, নিমখ দি দিছোঁ। ৰিফাইন তেল দি দিছোঁ। দিছোঁ মই পানী দি কোমল কৰি মই এতিয়া কোমল কৰি মাৰি লওঁ। কোমল কৰি মাৰিব, কোমল কৰিবলৈ বাকী আছে। এনেকৈ টিপি দিলে আঙুলিটো এনেকৈ কৰি দিলে উঠি আহে। ভালকৈ কোমল কৰি যদি নেমাৰে নিমকিটো খাবলৈ বেয়া লাগিব। যদি ভালদৰে মাৰে ধুনীয়াকৈ কোমল কৰি, তেতিয়া বহুত সোৱাদ হ'ব খাবলৈ। কোমল হৈ গ'ল দেখিছে। এতিয়া মই কাটা নিমকি কেনেকৈ বনাই আপোনালোকক দেখাই আছোঁ। যিমান পাৰে অলপ পাতলা কৰি বেলিব। দেখিছেনে ইমান ধুনীয়া হৈ গৈছে। এই দেখিছে। এতিয়া মই এইখিনি তেলত ভাজি দিম, আপোনালোকে চাই থাকিব। কেৰাহীখন গৰম হৈছে, মই তেল ঢালি দিছোঁ। তেল পূৰা হেৰি হৈ গ'ল, গৰম হৈ গ'ল।
দেখিছেনে কি ধুনীয়া হৈছে দেখিছে এনেদৰে আপোনালোকে বনাই খাবচোন ঘৰতে এয়া ফ্ৰেণ্ডছ দেখিছেনে মই এয়া বনাই আছোঁ কাটা নিমকি এনেকৈ ঘৰতেই আপোনালোকে বনাবচোন এনেকৈ ঘৰতেই মই বিহু স্পেচিয়েলি কাৰণে আজি ঘৰতে বনালোঁ দোকানৰ পৰা কিনি অনা নাই আৰু এই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি বনাই দেখাইছোঁ সেইখিনি ইয়াতে মই একেবাৰে বেলি একদম মানে কাটি লৈ ইয়াত থৈ লৈছোঁ অলপ অলপ দি দিম ইয়াত আপোনালোকে লাগি ধৰা দেখিছে কিন্তু তেলত দিয়াৰ লগে লগে এইখিনি এটা এটা হৈ যাব মই বেলুতে ৰিফাইন দি বেলিছোঁ সেইকাৰণে আপোনালোকে চাই থাকক ফ্ৰেণ্ডছ এয়া মোৰ শেষ হ'ল এতিয়া কাটা নিমকি বনাই আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে যদি লাইক কৰি দিব কমেণ্ট কৰিব কেনেকুৱা হৈছে দেখি আপোনালোকেতো দেখিবই আৰু খাবলৈ আপোনালোকক বেলেগ এদিন মাতিব লাগিব তাৰপিছতে হেৰি কৰিব লাইক কৰিব লগতে যদি কোনোবাই নতুনকৈ মোৰ ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে মই নতুন নতুন ভিডিঅ'বোৰ দি থাকিম আপোনালোকে পাই গৈ থাকিব